আজি হল আমাৰ সৰুবাৰ জোৰণ ৰাতিপুৱাই উঠি গোটেই কামবিলাক কৰি আই এম ফুল্লি ৰেডি অলপ পিছত দৰা ঘৰৰ মানুহও আহি পালে আৰু আমাৰ কইনাও ৰেডি হৈ আহি গ'ল তাৰ পিছত আৰম্ভ হল বিভিন্ন ধৰণৰ কাৰ্যসূচী পিছত ইহঁতে ক'লে আমাকো দেখুৱাও ভ্লগত সিহঁতৰ মনোকামনাও মই পূৰণ কৰিলো আৰু এনেতে জোৰণৰ সকলো কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হল ইয়াৰ পিছত চাহ ভাত সকলোৱে খালো আৰু দৰা কইনা গ'ল ফটোশ্বুট কৰিব আৰু ময়ো আহিলো কিন্তু ফটো উঠাৰ সময়ত মোৰ মুখত হাঁহি কিয় নাথাকে সেইটোহে মই নাজানো আৰু জীৱনত আজি প্ৰথমবাৰ মই আচল গোলাপ ফুল চুই পালো হেই একো কনচন নাই গধূলি ওলালো দৰা বৰালৈ দৰাৰ ঘৰৰ ওচৰতে তাত গৈ উপস্থিত হোৱাৰ পিছত দৰা বৰাৰ কাৰ্যসূচী আৰম্ভ হল য'ত এটা ফেক দৰা আমাৰ মাজত উলিয়াই দিয়া হয় নহয় এইটো আচল দৰা উলিয়াই দি পিছত আচল দৰা অৰ্থাৎ ভিন্দ আহিল আৰু এনেকৈ সকলো কাৰ্যসূচী শেষ কৰি আমি সকলোৱে চাহ ভাত খাই লৈ ঘৰলৈ আহিলো কালি পুৱা সোনকালে উঠিব লাগিব গাইছ বিয়া আছে ধন্যবাদ